মোৰ ফালৰ পৰা সকলোৱে হোলীৰ শুভেচ্ছা থাকিল আৰু বহুত দিন ব্লগ দিব পৰা নাছিলোঁ কাৰণ মোৰ এটা ডাঙৰ মানে প্ৰব্লেম আছিল মোৰ মাৰ বেমাৰ হৈ আছিল আৰু কালি মেডিকেলৰ পৰা আনিছে মাত্ৰ অলপ ভাল পাইছে আৰু আজি মই ঘৰতে আছোঁ ঘৰত ক'ত কেনেকুৱা কি কৰোঁ হোলী হিচাপে ভিডিঅ' বনাইছোঁ চাওক কেনেকুৱা হয় আৰু ব্লগ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ৰাতিপুৱা এনেকুৱা এটা কাম কৰিব লগা হ'ল যে এইটো বাছি দিব লাগে বোলে বৌহঁতক আৰু বৌহঁতৰ তাত এনেকুৱা বাচিব লগা বস্তু একো নাই মানে টাকান চাকান এনেকুৱা কিবা লাগে ন এনেকুৱা বস্তু নাই বোলে মই বাছি কিনে দি আহিব লাগিব তোৰ আজি খানা আৰু পিছত লগ পাই আছোঁ এইটো বাছি দিওঁ ফটো কাটি আনিলোঁ মই বৌহঁতত থ'ব যাওঁ আৰু ইপিনে যে চাওঁ ইপিনে বহুতে মাছ মাৰি আছে চাওঁ ৰ আৰু বৌ মাছ মাৰি থাকোঁতে কিবাহে ভৰিত কাটিলে আৰু বেয়া কৰি কাটিছে ইমান তেজ ওলাইছে তাকে দাদাই বেণ্ডেজ মাৰি দি আছে এইবাৰ মই আৰু মাহী নামি গ'লোঁ মাছ মৰাৰ কাৰণে আৰু পানীও বেছি নাই মাছ যিকেইটা আছে সেইকেইটা মানে ওপৰতে উঠি থাকে তেওঁ পেক বহুত আছে হাত থকাৰ কাৰণে পেক হয় বহুত Tanggal jenis Jana Kyo lagi Masukin paket dulu ya Happy Holi Apnar kene অনুভৱ মই আগত উঠিছো আপোনাৰ অনুভৱ কেনেকুৱা হ'ব ৰে অলপমান হাজাং ৰহৰুক মই দিবাই পাৰা নাই নহয় ৰহেও যা দিম এখন সৰু ডেকেৰা মুৰ্গী যেন পাইছে না একদম চুলিকেইটা বিয়া কৰি দিয়ক অলপমান চিন নাপা কৰি দিম ৰচোন অলপমান সেউজীয়া কিনি তল নাখাবি তখন সেউজীয়া অলপ মেকআপ কৰাৰ কথাটো ন একফালে বঢ়িয়া মজা বঢ়িয়া বঢ়িয়া একদম বৌ বেয়া কৰিছে বৌজি মাথাত ল'বা আৰু আজি যিহেতু হোলী ভাল দিনৰ দিনা আজি মাছ মাংস আমি কি মুৰ্গী মাছ পাছিলা নেকি ৰাতিপুৱাৰ পৰা মুৰ্গী বাছি থৈ দিছোঁ এনেকৈ বনাবা আছে মাছ এয়া মাছ আগত লৈ ৰখি আছোঁ এইয়া পাপ লগা কাম মাহে কৰি আছে পাপ লাগে মাছ মাছ আজি খানা খায়ে ন আজি নহয় মাছ মাৰিব লাগে পেকৰ হেৰি মোকে দিছা নেকি নাই আমি ঘৰৰ মাছ মাৰিছোঁ কিনাত কয় সেনেব শেষ নকৰবে মোক দি কিনে ঘৰৰ মুৰ্গী ঘৰৰ মাছ আৰু লাগব অলপমান এই যা খুৰাক দিবি যা অলপমান যা খুৰাক দিছোঁ মই এইটো মাংস আৰু মই ঘৰত যাই গা পা ধুই মাংসটো লৈ আহিলোঁ আৰু বৌ ইয়াত ঘৰতে বৌ এতিয়াও গা ধোৱাই নাই টাইমে পোৱা নাই বৌ ভাত বনাই আছে আৰু বৌ যিখন ভৰিত কাটিছিলে সেইখন ভৰি এতিয়াও বিষাই আছে বহুত বৌ অলপ খৰাই খৰাই বুলি আছে তেওঁ বৌ দালি বনাই আছে দালি হ'ল আৰু মাংস আছে বনাব আলু চালু বৌ আৰু কিমান বাকী বাকী আছে মাছ বনাব আছে মাছ মাংস বনাব আছে ভাত বনাব আছে দালি হ'ল আৰু এইপিনে মাছটো ভাজি আছে বৌ মাছ ভাজি শ'ল মাছ গৰৈ মাছ না অকল সকলোৱে দিছে আজি খানাটো অলপ স্পেচিয়েল বেলেগ ধৰণৰ
মই বনাবই নাজানো আৰু মই তাত থাকোঁতে কেইজনমান গাঁৱৰ ল'ৰা মাগিব আহিছে আৰু হোলীৰ কাৰণে মাগিব আহিছে আমাৰ গাঁও ওচৰৰে হয় ঘৰৰ ওচৰত সিহঁতক কিবা দিলে দি পঠাই দিলে আৰু ৰাতিয়ে খেলা লাগিব কিন্তু বহুত কষ্ট কৰিলে কি কৰিছিলি ছাৰ আচ্ছা তামোল হয় মাছ ধৰিলোঁ আৰু হোলী খেলিছোঁ ৰাতিপুৱা আৰু এতিয়া বৰ্তমান দেখি সভাৰ মিঠাই খাই আছে ছাৰে সভাৰ মইতো খাই দিম চাহ হৈ গ'ল খোৱাহে কথা আৰু এতিয়া টেঙা আঞ্জাটো হৈ গ'ল চাওক কি মজা বনাইছে বৰ দেই আজিতো তামান টেষ্টি হ'ব লাগে যি বনাইছে আৰু এতিয়া টাইম হৈছে 12:30 বাজি গ'ল এতিয়ালৈকে মাংস আঞ্জা হোৱাই নাই আমনিও লাগছে ঠাণ্ডা গাও চাও ভাল নহয় এতিয়াহে মেইন বস্তুটো বহাব লাগে না লেহু প্লেট খান তো মাংস তো পিঁয়াজ আৰু এই মাংসটো হৈ গ'ল এতিয়া ভাত খাব লাগে আৰু যিকেইটা কাম কৰে যেইকেইটা আহিলে আৰু ভিডিঅ'টো ইমান দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব নেকি এনেকৈ নতুন নতুন ভিডিঅ' চাই থাকিবলৈ আপোনালোকে ফ'ল' কৰি থাকক আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো লাইক এটা কৰি দিব ভাল লাগিছে যদি আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব